মৰমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুদিন বিৰতিৰ পাছত মই তোমালোকৰ ওচৰলৈ আহিছোঁ। আজি এটা মোৰ ক্লাছ ৰাজনীতি বিজ্ঞানৰ এটা ক্লাছ দিবৰ বাবে। তোমালোক সকলোৱে জানা দেশৰ বৰ্তমানৰ পৰিস্থিতি, সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি বহুদিন প্ৰায় এক মাহেই হ'ল মই অনলাইন ক্লাছৰ পৰা বিৰত আছিলোঁ। মানে উচ্চতৰ মাধ্যমিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কি হয়, কেনেকৈ পৰীক্ষা মূল্যায়ন কৰা হয়, এনেকুৱাবিলাক খেলি মেলিৰ মাজত সোমাই থাকি মই মোৰ নতুন ক্লাছটো আৰম্ভ কৰা নাছিলোঁ। কিন্তু এতিয়া যেতিয়া এটা সিদ্ধান্তত উপনীত হ'ব পৰা গ'ল, সকলোখিনি অভিভাৱকসকলৰ পৰাও এটা চিন্তা আঁতৰ হ'ল। চ' তাৰ মাজতে কওঁ, মই এগৰাকী অভিভাৱকো, মোৰ সন্তানে এইবাৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষা দিব লাগিছিল। গতিকে এতিয়া এইবিলাক দুমোজাৰ মাজতে যেতিয়া এটা চিন্তা মনৰ পৰা আঁতৰ হ'ল, চ' আজি ভাবিলোঁ তোমালোকৰ ওচৰলৈ আগবাঢ়ি আহোঁ, মোৰ নতুন নতুন ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকিও হওঁ। চ' আজি প্ৰথম বাৰ্ষিকৰ ক্লাছ এটা কৰিম বুলিয়ে ভাবিলোঁ। সেইবাবে আজি মই তোমালোকৰ ওচৰত চিনাকি হওঁ, আৰু চিনাকি হোৱাৰ সুবিধাতে আজি প্ৰথম ক্লাছটো তোমালোকৰ আৰম্ভ কৰোঁ। তোমালোকৰ এই প্ৰথম ৰাজনীতি বিজ্ঞানৰ তোমালোকক আগতেও মই মোৰ জ্ঞান বৃক্ষ চেনেলটোত ৰাজনীতি বিজ্ঞানৰ সম্পূৰ্ণ নোটখিনি বা PDF আকাৰে যে বিচাৰে মই দিওঁ, বা নহ'লেও মই যিখিনি ক্লাছ কৰোঁ সেই ক্লাছত মই তোমালোকক যথাসাধ্য বুজাবলৈ চেষ্টা কৰোঁ। মোৰ কেইবাজনো এইখিনিতে থ্ৰুতে মই কওঁ, প্ৰথম ক্লাছ আৰম্ভ কৰাৰ আগতে কওঁ, মোৰ লখিমপুৰৰ পৰা চাম শেৱালী শইকীয়া, তিনিচুকীয়াৰ পৰা এজন ছাত্ৰ, শিৱসাগৰৰ পৰা এগৰাকী ছাত্ৰী, আৰু নুমলীগড়ৰ পৰা এগৰাকী ছাত্ৰী, এনেদৰে মোক আৰু ফৰকাটিঙৰ এগৰাকী ছাত্ৰী, এনেদৰে বহুত ছাত্ৰ ছাত্ৰীয়ে মোলৈ মেছেজ কৰিছিল, মোৰ হোৱাটছএপত মেছেজ কৰিছিল যে মেম আমি ক্লাছখিনি খুব ভাল পাইছোঁ আৰু বুজিবলৈ খুব সহজকৈ আপুনি আমাক বুজাই দিছে। চ' মই হেপ্পী, খুব ভাল পাইছোঁ, কাৰণ তোমালোকৰ মোৰ জ্ঞানেৰে যদি কিবা এটা বুজাবলৈ যাওঁ, সেইখিনি যে তোমালোকে বুজি পাইছোঁ বুলি ভাবা। আমাৰ শিক্ষক শিক্ষয়িত্ৰী, তোমালোক আমাৰ সন্তানৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলে আমি মনত বহুত আনন্দ লাভ কৰোঁ যেতিয়া তোমালোকে কিবা এটা বুজি পাইছোঁ বা ভাল পাইছোঁ বুলি কোৱা। আৰু তোমালোকক আজি মই ক্লাছৰ আৰম্ভণিতে মই তোমালোকক কিন্তু দুটামান টিপছ দিম, যিটো টিপছত তোমালোকৰ কি হ'ব, পঢ়াৰ প্ৰতি যাতে তোমালোকৰ কনচেনট্ৰেশ্যনটো যাতে বৃদ্ধি হয়, তাৰ কাৰণে মই তোমালোকক লাহে লাহে মোৰ এই ক্লাছবিলাকৰ মাজে মাজে প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে হওক, দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে হওক, মাজে মাজে একোটা টিপছ দিম, যিটো টিপছৰ পৰা তোমালোকৰ কনচেনট্ৰেশ্যনটো নিশ্চয় অলপ বৃদ্ধি হ'ব। মই ক্লাছটো কৰি লওঁ, শেষত তোমালোকক মই এটা টিপছ দিম, যিটো টিপছত তোমালোকে পঢ়িবলৈ মনটো সজীৱ কৰি ৰাখিব পাৰা, তোমালোকৰ পঢ়াত মনটো বহুৱাব পাৰা। তেনেদৰে মই তোমালোকক এটা টিপছো আগবঢ়াই যাম সদায়। যিহেতু আমি শিক্ষাগুৰু, যিহেতু আমি এজন অভিভাৱক, গতিকে বিচাৰোঁ তোমালোক সকলোৱে মোৰ নিজৰ চাইল্ডৰ দৰে, নিজৰ সন্তানৰ দৰে। গতিকে তোমালোকে পঢ়া শুনা বিদ্যাত আগুৱাই যোৱা। দেশৰ এই পৰিস্থিতিৰ মাজতো এই বছৰ যেনেদৰে হ'ল, অহা বছৰ হয়তো তেনেদৰে তোমালোকৰ নহ'বও পাৰে। গতিকে এতিয়াৰ পৰা তোমালোকে নিজক সাজু কৰি ৰাখা। এতিয়াৰ পৰা নিজক সাজু কৰা, যিকোনো সময়তে যদি পৰীক্ষাটো অনুষ্ঠিত কৰে, সেই সময়তে যাতে তোমালোকে পৰীক্ষাটো দিবলৈ নিজকে সাজু কৰিব পাৰা, সেইদৰে তোমালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা। চ' আজি মই তোমালোকৰ ওচৰলৈ প্ৰথম ক্লাছটো কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকৰ প্ৰথম বাৰ্ষিক কলা শাখাৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল, মই সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক খুব মৰম কৰোঁ, খুব ভাল পাওঁ। মই মোৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ সন্তানৰ দৰে মৰম কৰোঁ। কিবা বুজি নাপালে মই মোৰ কলেজত যিদৰে ছাত্ৰ ছাত্ৰীসকলক বাৰে বাৰে বুজাই দিবলৈও বেয়া নাপাওঁ, ঠিক তেনেদৰে মোৰ ইউটিউব চেনেলত তোমালোক ছাত্ৰ ছাত্ৰীসকলো মোৰ একেই মৰমৰ। গতিকে তোমালোকে যদি মোক কিবা বুজি নোপোৱা, মোৰ নোটবিলাকৰ পৰা যদি তোমালোকে কিবা বুজি নোপোৱা, মই অৱশ্যে নোটখিনি তোমালোকক দি যাম। যদি মোৰ ক্লাছটো তোমালোকে বাৰে বাৰে চাবা, তথাপিও যদি তাৰ পৰা কিবা বুজি নোপোৱা, মোৰ কমেণ্ট বক্সত তোমালোকে মোক কমেণ্ট কৰিবা, নিশ্চয় মই তোমালোকক দিবলৈ চেষ্টা কৰিম। তাৰ মাজতে এটা কথা কওঁ, মই অকণমান বিচনীৰেহে বেচিছোঁ, কিয় জানা, বহুত অত্যন্ত গৰম। কিন্তু যদি মই ৰুমত ফেনখন লগাই দিওঁ, খুব জোৰত চলা ফেনখনে, তোমালোকে ক্লাছৰ নোটখিনি ক্লাছটো তোমালোকে শুনিবলৈ হয়তো অলপ অসুবিধা পাবা। সেইকাৰণে মোৰ অকণমান অসুবিধা হ'লেও তোমালোকৰ যাতে সুবিধা হয়, তাৰ কাৰণে মই ফেনখন অফ কৰি লৈছোঁ আৰু তোমালোকক মই বুজাবলৈ আগবাঢ়িছোঁ। এতিয়া চোৱা, তোমালোকৰ প্ৰথম চেপ্টাৰটো হ'ল ৰাজনৈতিক তত্ত্ব, পলিটিকেল থট, হয়নে? পলিটিকেল থট, ৰাজনৈতিক তত্ত্ব, পলিটিকেল থট, আৰু তাৰ পাছত থিয়ৰী চেপ্টাৰ আছে।
এতিয়া তোমালোকৰ কি হ'ল ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয় ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকৰ পলিটিকেল থিয়ৰী এণ্ড ইন্ট্ৰডাকশ্যন জীৱ জগতৰ অন্যান্য প্ৰাণীৰ পৰা মানুহ কেনেকৈ পৃথক এতিয়া আমি মানুহ জীৱশ্ৰেষ্ঠ বুলি কয় হয়নে মানুহক জীৱশ্ৰেষ্ঠ বুলি কয় গতিকে অন্যান্য প্ৰাণীসমূহৰ পৰা মানুহ পৃথক কিয়নো মানুহ জীৱশ্ৰেষ্ঠ কোনো কথাত কাৰোবাৰ সৈতে যদি আমাৰ কথাৰ অমিল হয় সাধাৰণতে আমি কি কৰোঁ এই দুটা সাধাৰণ প্ৰশ্ন গভীৰভাৱে বিবেচনা কৰিলে আমি ৰাজনৈতিক তত্ত্বনো কি অথবা তাৰ গুৰুত্ব কিমান সেই কথা বুজিব পাৰিম প্ৰথম কথা হ'ল জীৱ জগতৰ অন্যান্য প্ৰাণীৰ পৰা মানুহ কেনেকৈ পৃথক আৰু কোনো আমাৰ যেতিয়া কেতিয়াবা আমাৰ যেতিয়া কথাৰ অমিল হয় তেতিয়া আমি সাধাৰণতে কি কৰোঁ তাৰ মাজতে মই তোমালোকৰ এটা কথা কৈছোঁ খুব গৰম পৰিছে আজি মই ঘৰতে আছোঁ গতিকে সাধাৰণতে মই এইবিলাক পোছাকত তোমালোকক ক্লাছ নকৰোঁ কিন্তু আজি মই ঘৰুৱা পোছাকতে তোমালোকক ক্লাছ কৰিছোঁ চ' তোমালোকে ঘৰুৱাভাৱে গ্ৰহণ কৰিবা এতিয়া গতিকে আমি কি দুটা প্ৰাণীৰ পৰা আমি জীৱ জগতৰ অন্যান্য প্ৰাণীৰ পৰা কেনেকৈ পৃথক বা কোনো কথাত কাৰোবাৰ সৈতে অমিল হ'লে আমি কি কৰোঁ এই দুটা সাধাৰণ প্ৰশ্নক যদি আমি গভীৰভাৱে বিবেচনা কৰোঁ তেতিয়া আমি ৰাজনৈতিক তত্ত্বনো কি অথবা তাৰ গুৰুত্ব কিমান সেই কথা আমি উপলব্ধি কৰিব পাৰিম মানুহ আৰু জীৱ জগতৰ অন্যান্য প্ৰাণীৰ মাজত থকা প্ৰথম পাৰ্থক্যটো হ'ল কি মানুহ যুক্তিশীল প্ৰাণী অৰ্থাৎ কি হিউমেন বিং ইজ এ ৰেচনেল বিং মানুহ যুক্তিশীল প্ৰাণী অৰ্থাৎ মানুহে যুক্তিৰ আধাৰত কোনো কথা বিবেচনা কৰিব পাৰে হয়নে আমি কোনো এটা কথা যুক্তিৰ আধাৰত বিবেচনা কৰিব পাৰোঁ মানুহ আৰু জীৱ জগতৰ মাজত থকা দ্বিতীয় পাৰ্থক্যটো হ'ল ভাষাৰ ব্যৱহাৰ জীৱ জগতৰ অন্য প্ৰাণীবোৰে কি কৰে আকাৰ ইংগিত কৰি হ'লেও সিহঁতৰ মনৰ ভাৱ ব্যক্ত কৰে আৰু আমি মানুহে কি কৰোঁ ভাষাৰ সহায়ত এজনে আনজনৰ মনৰ ভাৱখিনি আমি কি কৰোঁ ব্যক্ত কৰোঁ মানুহে সেই অৱস্থাৰ পৰা মানুহ যেতিয়া কি হয় জীৱ জগতৰ অন্যান্য প্ৰাণীৰ দৰে প্ৰাণীয়েও শব্দ আৰু ইংগিত ব্যৱহাৰ কৰি নিজৰ ভাৱ বিনিময় কৰে হয়নে তাৰপিছত চোৱা অন্যান্য প্ৰাণীৰ মাজত এতিয়া আমাৰ পাৰ্থক্যটো তোমালোকক ক'লোঁ যে প্ৰথম পাৰ্থক্যটো হ'ল মানুহ যুক্তিশীল প্ৰাণী হিউমেন বিং ইজ এ ৰেচনেল বিং অৰ্থাৎ মানুহে যুক্তিৰ আধাৰত যিকোনো কথা বিবেচনা কৰিব পাৰে বা যুক্তিৰ আধাৰত যিকোনো কথা বিবেচনা কৰি এটা সুস্থিৰ সিদ্ধান্তত উপনীত হ'ব পাৰে চ' 2 নম্বৰ পাৰ্থক্যটো হ'ল ভাষা হয়নে ভাষাৰ ব্যৱহাৰে মানুহৰ এজনৰ মনৰ ভাৱ আন এজনৰ আগত প্ৰকাশ কৰিব পাৰে সেয়া লাগিলে যি ভাষাই নহওক কি হয় নহওক কিয় গতিকে ভাষাৰ সহায়ত মানুহে এজনে আনজনৰ মনৰ ভাৱ কি কৰিব পাৰে ব্যক্ত কৰিব পাৰে গতিকে যুক্তি আৰু ভাষা এই দুটাৰ আধাৰত মানুহে কি কৰিছে গঢ়ি তুলিছে এক সংগঠিত জীৱন কি ক'লোঁ মই যে যুক্তি আৰু ভাষা হয়নে মানুহে কিবা এটা কোনোবাই যদি এজনে কিবা এটা ভুল কৰে ইজনে যুক্তিৰ সহায়ত দেখুৱাই দিয়ে বা আমাৰ মনৰ ভাৱটো যি ধৰ্মৰে হওক যি ভাষাই হওক আমি এজনে আনজনৰ আগত ব্যক্ত কৰোঁ ভাষাৰ সহায়ত গতিকে মানুহে কি কৰিছে এই দুটা কথা যুক্তি আৰু ভাষা এই দুটাৰ আধাৰত মানুহে গঢ়ি তুলিছে এক বৃহৎ সাংগঠনিক জীৱন মিন্স মানুহ যেতিয়া একত্ৰিত হৈ থাকে সংগঠিত হৈ থাকে মানুহটো অকলে বাস কৰিব নোৱাৰে মানুহ সমাজপ্ৰিয় প্ৰাণী গতিকে মানুহ কেতিয়াও অকলে বাস কৰিব মানুহে নোৱাৰে মানুহক সকলো সময়তে এখন সমাজ লাগে যিখন সমাজত আমি পুৱাৰ পৰা গধূলিলৈকে জীৱন নিৰ্বাহ কৰোঁ তেনেকুৱা এখন মানুহৰ সমাজ লাগে সেইকাৰণে কি কৰিছে মানুহে লাহে লাহে ভাষা আৰু যুক্তিৰ সহায়ত মানে কি কৰিছে এটা সংগঠিত জীৱন যাপন কৰিছে আৰু এই সংগঠিত জীৱন পৰিচালনাৰ বাবে গঢ়ি তুলিলে বিভিন্ন ৰীতি নীতি বা নিয়ম নীতি কাষ্টম এণ্ড কনভেনশ্যন ৰুল ৰেগুলেশ্যন এনেকৈ মানুহে এইখিনি গঢ়ি তুলিলে কিয় যেতিয়া মানুহে লাহে লাহে ভাষা আৰু যুক্তিৰ সহায়ত মানুহ সংগঠিত হ'ল এজনে আনজনক নিজৰ মনৰ ভাষা ব্যক্ত কৰিলে তাৰপাছত তেওঁলোকে কি কৰিলে এটা সংগঠিত জীৱন যাপন কৰিলে এই যেতিয়া সংগঠিত জীৱন যাপন কৰিবলৈ মানুহে সমাজ পাতি বা এক সংগঠিত জীৱন যাপন কৰিবলৈ ল'লে মই প্ৰথম অৱস্থাৰ পৰা কৈ আছোঁ তোমালোকক ৰাজনৈতিক তত্ত্ব কি তেওঁলোকক সাধাৰণতে কিছুমান কি দৰকাৰ হ'ল ৰীতি নীতি নিয়মৰ প্ৰয়োজন হ'ল হয়নে ৰুল ৰেগুলেশ্যন কাষ্টম এণ্ড কনভেনশ্যন তেতিয়াহে মানুহ সংগঠিতভাৱে জীৱন যাপন কৰিব পাৰিব এখন সমাজত যদি কেতিয়াও ৰুল ৰেগুলেশ্যন নাথাকে সেইখন সমাজ সদায় উশৃংখল হ'ব কেতিয়াও এখন
কেতিয়াও এখন সংগঠিত বা উন্নত সমাজ কেতিয়াও হ'ব নোৱাৰে যদিহে এখন সমাজত কেতিয়াও ৰুল ৰেগুলেশ্যন নাথাকে আমি কোনোৱে নীতি নিয়মৰ বহিৰ্ভূত নহয় তোমালোকক মই এটা কথা কৈছোঁ শুনা নীতি নিয়ম নোহোৱাকৈ আমি কেতিয়াও চলিব নোৱাৰোঁ মানৱ জীৱন কেতিয়াও সম্পূৰ্ণ নহয় ৰাজনীতিৰ ক্ষেত্ৰতো আৰুৱেই নহয় নীতি নিয়ম বা কাষ্টম এণ্ড কনভেনশ্যন ৰুল ৰেগুলেশ্যন এই গোটেইখিনি ৰুল ৰেগুলেশ্যনখিনিৰ মাজতেই লুকাই আছে কি ৰাজনৈতিক তত্ত্বৰ শিপাডাল বুজি পালা মই এতিয়া কি ক'লোঁ তোমালোকক বুজি পালা ৰাজনৈতিক তত্ত্বনো কি এই কথাটো তোমালোকক ক'বলৈ গ'লে প্ৰথম ক'ব লাগিব যে মানুহে ভাষা ৰীতি নীতি ভাষা আৰু যুক্তিৰ সহায়ত মানুহে সংগঠিত জীৱন যাপন কৰিলে সেই সংগঠিত জীৱন যাপন কৰাৰ মূলতে যাপন কৰিবলৈ যাওঁতে আমাক কি প্ৰয়োজন হ'ল যে ৰীতি নীতি বা নীতি নিয়মৰ আমাক প্ৰয়োজন হ'ল গতিকে এই নীতি নিয়ম পৰিচালনাৰ বুকুতে লুকাই থাকিল কি ৰাজনৈতিক তত্ত্বৰ মূল শিপাডাল মানুহৰ সমাজ জীৱন আৰু অৰ্থনৈতিক কাৰ্যকলাপে জটিল ৰূপ ধাৰণ কৰাৰ লগে লগে সংগঠিত সমাজখনক কেনেকৈ পৰিচালনা কৰা হ'ব তাক লৈ যি চিন্তা চৰ্চা আৰম্ভ হ'ল তাতেই সূত্ৰপাত হ'ল ৰাজনীতিৰ তত্ত্বৰ আকৌ শুনা মই কি কৈছোঁ তোমালোকক বুজি পাইছা আকৌ শুনা যে মোৰ নোটখিনি চাই যোৱাৰ পাছত তোমালোকে মানে মোৰ ক্লাছটো কৰাৰ পাছত নোটখিনি তোমালোকৰ সকলোকে চাগে খুব বেছি প্ৰয়োজন নহ'ব তথাপিতো মই নোটখিনি তোমালোকক দিম কিন্তু তোমালোকে এটা কথা এতিয়া মই বুজোৱাখিনিৰ ওপৰত তোমালোকে কি কৰে কাগজ কলম মই আগতেও কওঁ তেনেকৈ কাগজ কলম উলিয়াই লৈ যতদূৰ সম্ভৱ তোমালোকে নোটছ মানে মই যিখিনি তোমালোকক যিটো প্ৰচেছত বুজাম তোমালোকে অলপ নোট কৰি যাবলৈ চেষ্টা কৰা সেইবাবে মই তোমালোক লাহে লাহে বুজাম অৱশ্যে মোৰ কিন্তু কলেজত এটা বদনাম আছে দেই বেলেগ বদনাম এইকাৰণে আমি খুব খৰকৈ বুজাওঁ খুব খৰকৈ নোট দিওঁ কিয় জানা আৰু তাৰ পৰা বহুত ল'ৰা ছোৱালী উপকৃত হৈছে এতিয়া মোক প্ৰত্যেকটো ব্যস্তই সেইটো কথা কয় যে মই যেতিয়া খুব খৰকৈ নোট দিবলৈ চেষ্টা কৰোঁ মই ষ্টুডেণ্টখিনি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা পাছ কৰি যায় ইমান স্কুলত তেওঁলোকৰ হয়তো হাতৰ লিখাৰ তেওঁলোকৰ ইমান অভ্যাস খৰকৈ নাহিব পাৰে মই কি কৰোঁ ক্লাছত সদায় খৰকেই নোট দিওঁ আৰু তেওঁলোকৰ যিখিনি মই সদায় কৈ যাওঁ যে তোমালোকৰ শব্দ যেতিয়া ভুল হয় মই যেতিয়া বহি চাম তোমালোকৰ মোৰ ক্লাছ এটা হয় তাৰপাছত যেতিয়া অফ থাকে মই গোটেই বহিখিনি আকৌ চাই দিওঁ তেতিয়া মই তোমালোকৰ সেই শব্দ গাঁথনিখিনি ভুল হোৱাখিনি মই চাই দিম মাত্ৰ তোমালোকে এতিয়া খৰ কৰি লিখা যাতে তোমালোকৰ পৰীক্ষাত নোটছ ক্লিয়াৰ কৰিব পাৰা তোমালোকে কুৱেশ্যন পেপাৰখন ক্লিয়াৰ কৰিব পাৰা চ' তেনেকৈ সেইটো মই ভাবোঁ বৰ অভ্যাস কিন্তু মোৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে সেইটোৰ পৰা মই খৰ কৰি বুজাওঁ আৰু মই খৰ কৰি নোট দিওঁ কিন্তু মই এতিয়া ইউটিউব ক্লাছত অৱশ্যে মই অলপ লাহে লাহে দিবলৈ চেষ্টা কৰিছোঁ কিয়নো সেয়াটো মোৰ সীমিত সংখ্যক ছাত্ৰ ছাত্ৰী নহয় এতিয়া মোৰ বহুতো ছাত্ৰ ছাত্ৰী আছে ইউটিউব চেনেলটোত মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ বহুত ছাত্ৰ ছাত্ৰী আছে গতিকে সেই ছাত্ৰ ছাত্ৰীসকল মোৰ এটা পৰিয়াল তেওঁলোক মোৰ এটা পৰিয়াল সেই পৰিয়ালটোৰ মাজত যেতিয়া এতিয়া সোমাই গৈছোঁ প্ৰত্যেকৰে হয়তো অভ্যাস বেলেগো হ'ব পাৰে সকলোৱে হয়তো খৰকৈ ক'লে বুজি নাপাবও পাৰে চ' মই অলপ এতিয়া মোৰ অভ্যাসটো সলনি কৰি অলপ লাহে লাহে দিবলৈ চেষ্টা কৰিছোঁ মই খুব খৰকৈ বুজাওঁ কিয় জানা মই গোলাঘাটৰ পৰা ৰাতিপুৱা 9টা বজাত 8টা বজালৈ সম্পূৰ্ণ কাম বন কৰি মই তিতাবৰ দৌৰিব লাগে চ' মানুহজনী মই কিছু ক্ষেত্ৰত খৰ হৈ গ'লোঁ সেইকাৰণে হয়তো মোৰ নোট বুজোৱাৰ প্ৰচেছখিনিও খুব খৰ দৌৰা দৌৰিকৈ আহি আকৌ সম্পূৰ্ণ ঘৰৰ কাম বন কৰিব লাগে গতিকে মোৰ অভ্যাসটো এটা খৰতকীয়া হৈ গ'ল কিন্তু তথাপিতো মই এতিয়া ইউটিউব চেনেলটোত তোমালোকক লাহে লাহে বুজাবৰ চেষ্টা কৰিছোঁ তোমালোকে যাতে বুজি পোৱা এতিয়া মই কি ক'লোঁ যে সেই যে আমি সমাজ সংগঠিতভাৱে মই কিয় অকণমান ফালৰিকাটোৰ মাজতে তোমালোকৰ সেই কনচেনট্ৰেশ্যনটো বঢ়াবৰ বাবে অনবতে এইটো হয়তো তোমালোকে বুজি নাপাব পাৰে অকণমান যেতিয়া মই তোমালোকৰ বাহিৰা কথালৈ যাওঁ আকৌ তোমালোকে সেই কথাটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা মই কি ক'লোঁ যে মানুহে যেতিয়া সংগঠিত জীৱন যাপন কৰিবলৈ ল'লে সেই সংগঠিত জীৱন যাপন কৰিবলৈ লোৱাৰ ফলস্বৰূপে আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন হ'ল কাৰণ নীতি নিয়ম নহ'লে এখন সমাজ মই তোমালোকক কৈছোঁ যে নীতি নিয়ম বহিৰ্ভূত নীতি নিয়ম নথকা এখন সমাজ কেতিয়াও সমাজ হ'ব নোৱাৰে সেইখন সমাজ উশৃংখল হ'বই সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠিত হ'ব নোৱাৰে গতিকে আমাক যে প্ৰয়োজন হ'ল এই ৰীতি নীতি নিয়মবিলাকৰ সেইবিলাক পৰিচালনা কৰিবৰ কাৰণেও আকৌ কিছুমান মানুহৰ প্ৰয়োজন হ'ল গম পালানে সেই ৰীতি নীতিবিলাক আৰু ৰীতি নীতিবিলাক কেনেকৈ মানুহক বুজাই দিব কেনেকৈ পৰিচালনা কৰিব সেইখিনি তাৰ লগে লগে আমাক কিছুমান শাসকৰ প্ৰয়োজন হ'ল গম পালানে মানে কিছুমান শাসকৰ প্ৰয়োজন হ'ল সেই শাসকখিনি কেনেকৈ পাছত গৈ এখন চৰকাৰ হ'ল মই তোমালোকক ক'ম
গতিকে কি হ'ল এই যেতিয়া কাৰ্যকলাপ মানুহৰ সমাজ জীৱনৰ আকৌ অৰ্থনৈতিক কাৰ্যকলাপ আমিতো মানে ফিনেন্সিয়েল বা ইকনমিকেলিটো আমি প্ৰগ্ৰেছ হ'বই লাগিব, নহ'লেতো এখন সমাজ কেতিয়াও অৰ্থনৈতিকভাৱে পিছ পৰি থাকিব। গতিকে সেই অৰ্থনৈতিকভাৱে উন্নতি কৰিবৰ বাবে ৰাজনৈতিকভাৱে ৰীতি নীতিখিনি চলাবৰ বাবে আমাক কি হ'ল সেই সংগঠিত সমাজখনক কেনেকৈ পৰিচালনা কৰি লৈ যাব তাক লৈ কিছুমান চিন্তা চৰ্চা আৰম্ভ হ'ল আৰু তাতেই সূত্ৰপাত হ'ল ৰাজনীতি। বুজি পালা? এই ৰাজনীতিৰ শিপাডাল ক'ৰ পৰা আহিছে বুলি এতিয়া মই তোমালোকক ক'লোঁ যে আমি ফাৰ্ষ্ট কথা যে ভাষাৰ ফাৰ্ষ্ট কথা আমি কোনোবাই কিবা এজনে ভুল কৰিলে আমি কেনেকৈ শুদ্ধ কৰি দিওঁ? যুক্তিৰ সহায়ত। দ্বিতীয় কথা এজনে আনজনৰ মনোভাৱ কেনেকৈ প্ৰকাশ কৰোঁ? ভাষাৰ সহায়ত। এই দুটা বস্তুৰ সহায়ত যেতিয়া লাহে লাহে মানুহে এটা সংগঠিত জীৱন যাপন কৰিলে, এই সংগঠিত জীৱন যাপন কৰিবৰ বাবে আমাক কিছুমান ৰীতি নীতিৰ প্ৰয়োজন হ'ল। আৰু সেই ৰীতি নীতিখিনি পৰিচালনা কৰাৰ বুকুতেই লুকাই আছে কি? ৰাজনীতিক তত্ত্বৰ শিপাডাল। মানে সেই যে ৰীতি নীতিবিলাক আমি অৰ্থনৈতিকভাৱে মানে পিছ পৰি থাকিব নোৱাৰোঁ। ৰাজনৈতিক ক্ষেত্ৰত মানে সেই ৰাজনীতিনো কি? সেই নীতি নিয়মখিনি পৰিচালনা কৰিবৰ কাৰণে আমাক কিছুমান শাসক লাগে, কিছুমান মানুহ লাগে, যিখিনি আমাক বাট দেখুৱাই লৈ যাব। এই সকলোবিলাক চিন্তা চৰ্চাৰ সূত্ৰপাত কৰোঁতে কৰোঁতে ৰাজনীতিৰ সৃষ্টি হ'ল, ৰাজনীতিক তত্ত্বৰ সৃষ্টি হ'ল। গতিকে সংগঠিত সমাজ জীৱনক শাসন কৰাৰ প্ৰশ্ন উত্থাপিত হোৱাৰ লগে লগে বিভিন্ন অনুষ্ঠান গঢ়ি উঠিল। বুজি পালা? যে এই সংগঠিত মানৱ সমাজক কেনেকৈ পৰিচালনা কৰিব? কিছুমানতো অৰ্গেনাইজেশ্যন লাগিব, কিছুমান সংগঠন লাগিব। সংগঠন নহ'লে আমি কোনে কাৰ কথা শুনিম? সদায় চাবা কিবা এটা কথা পৰিচালনা কৰিবৰ কাৰণে এজন কিন্তু নেতাৰ প্ৰয়োজন হয়। নেতাজন নহ'লে সকলোতো আগবাঢ়ি যাব নোৱাৰে, কিবা এটা সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে আমাৰ সেই ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো কি হ'ল, সেই ৰীতি নীতিখিনি পৰিচালনা কৰিবৰ কাৰণে আমাক শাসন কৰিবৰ কাৰণে আমাক কিছুমান সংগঠনৰ প্ৰয়োজন হ'ল, অনুষ্ঠানৰ প্ৰয়োজন হ'ল। চ' অনুষ্ঠান গঢ়ি উঠিল কিছুমান। পৰিয়াল হ'ল, অনুষ্ঠানখিনি কি কি চাবা? পৰিয়াল হ'ল, পৰিয়ালৰ পাছত সমাজ হ'ল, হয়নে? সমাজৰ এটা প্ৰাথমিক অনুষ্ঠানেই হ'ল পৰিয়াল। তাৰপাছত সমাজ জীৱনৰ এটা পৰ্যায় বিকাশৰ লগে লগে, চ' বিকাশ মিনছ উন্নতি। বিকাশৰ লগে লগে ৰাষ্ট্ৰ গঠন হ'ল, চৰকাৰ গঠন হ'ল। প্ৰথম চৰকাৰ গঠন হৈছে, তাৰপৰা ৰাষ্ট্ৰ গঠন হ'ল। তেনেকৈ তোমালোকক মই এটা এক্সাম্পল দিছোঁ, শুনা। প্ৰথমতে চুক গঠন হয়, হয়নে? কেইঘৰমান মানুহ লগ লাগি এটা চুক বা চুবুৰী সৃষ্টি হয়। কেইবাটাও চুক বা চুবুৰীৰ লগ লাগি আমি সৰুতে পাইছিলোঁ এখন গাঁও সৃষ্টি হয়। কেইবাখনো গাঁও লগ লাগি এটা মৌজাৰ সৃষ্টি হয়। কেইবাটাও মৌজাৰ লগ লাগি এটা মহকুমাৰ সৃষ্টি হয়। কেইবাটাও মহকুমাৰ লগ লাগি এখন জিলাৰ সৃষ্টি হয়, হয়নে? কেইবাখনো জিলাৰ লগ লাগি এখন ৰাজ্য সৃষ্টি হয়। কেইবাখনো ৰাজ্যৰ লগ লাগি, বহুত ৰাজ্যৰ লগ লাগি কি হয়? ৰাষ্ট্ৰৰ সৃষ্টি হয়। ঠিক বস্তুটো হ'ল, প্ৰচেছটো তেনেকুৱা। এতিয়া যেতিয়া আমাক নিয়ম নীতিখিনি আমাক পালন কৰিবৰ কাৰণে আমাক কিছুমান অনুষ্ঠানৰ প্ৰয়োজন হ'ল। সেই অনুষ্ঠান হ'ল পৰিয়াল, সমাজ, হয়নে? সমাজৰ লগে লগে কি হ'ল, বহুত সমাজৰ সংগঠিত মানুহে যেতিয়া নহয় আমাক বহল দৃষ্টিত আমাক এটা মানে সংগঠন লাগে, যি সংগঠনত মানে কিছুমান নেতা আমি বাছি পঠিয়াম। সেই নেতাখিনিয়ে আমাক শাসন কৰিব, আমাক সকলোফালে আগবঢ়াই নিব। অৰ্থনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে আমাক সেইসকলে বাট দেখুৱাই লৈ যাব। আমাৰ পায়নিয়াৰ হ'ব। পায়নিয়াৰ মিনছ পথ প্ৰদৰ্শক। PIONER, পায়নিয়াৰ মিনছ পথ প্ৰদৰ্শক। আমাৰ তেওঁলোক পথ প্ৰদৰ্শক হ'ব। চ' তেনেকৈ কি হ'ল? চৰকাৰ সৃষ্টি হ'ল, এখন চৰকাৰ সৃষ্টি হ'ল। চৰকাৰৰ ফলস্বৰূপে ৰাষ্ট্ৰৰ সৃষ্টি হ'ল। গতিকে এতিয়া বুজি পালা, সেই ৰাষ্ট্ৰ, চৰকাৰ, এই সকলোবিলাক কি? এইখিনিতো ৰাজনীতি ন? এইখিনি ৰাজনীতি। যে এনেই কিন্তু এটা দৃষ্টিত চাবলৈ গ'লে ৰাজনীতি বস্তুটো কিন্তু সিমান এটা কি হয়, সাধাৰণ মানুহৰ দৃষ্টিত কিন্তু ৰাজনীতি সিমান ভাল বস্তু নহয়। কিয়? ৰাজনীতিতে কিছুমান বহুত কথা সোমাই থাকে। তোমালোকক কৰাপশ্যন হওক, যিকোনো ক্ষেত্ৰতে সেই বহুত কথা ৰাজনীতিৰ মাজত হয়তো সোমাই থাকে। কিন্তু ৰাজনীতি বিজ্ঞান আৰু কোনোবা এজনে কৰা ৰাজনীতি, তাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। কোনোবাই হয়তো ৰাজনীতিটো তেওঁৰ দৃষ্টিত চাব পাৰে, তেওঁৰ দৃষ্টিৰে চালেতো ৰাজনীতিটো বহল অৰ্থত তেওঁ চাব নোৱাৰে। কিন্তু বহল অৰ্থত চাবলৈ গ'লে মই এজ এ ৰাজনীতি বিজ্ঞানৰ এজন শিক্ষক হিচাপে মই কওঁ যে ৰাজনীতি বিজ্ঞানটো খুব এটা ইণ্টাৰেষ্টিং বিষয়। ৰাজনীতি বিজ্ঞান তুমি যিমানেই পঢ়িবা সিমানেই তোমাৰ ভাল লাগিব, সেই চিন্তাটোৰ মাজত তোমালোক সোমাই যাবা আৰু ৰাজনীতিক তোমালোকে কেতিয়াও বেয়া বুলি ক'ব নোৱাৰা। এতিয়া চোৱা কি হ'ল, তেনেকৈ চৰকাৰ গঠন হ'ল, ৰাষ্ট্ৰ গঠন হ'ল। চৰকাৰ প্ৰতিষ্ঠাৰ পাছত
দেশ কোনে শাসন কৰিব চৰকাৰ গঠন হ'ল বহুত মানে কেইজনমান মানুহ গোট খাই মানে কিছুমান ভাল মানুহ এনেকৈ ধৰি লওক কিছুমান মানুহ গোট খাই জনা শুনা মানুহ গোট খাই পেলাই চৰকাৰ গঠন হ'ল সেই চৰকাৰখন আকৌ কোনে পৰিচালনা কৰিব আমাৰ দেশখন পৰিচালনা কোনে কৰিব গতিকে কি হ'ল ৰজাই শাসন কৰিবনে নাই প্ৰজাৰ দ্বাৰা শাসিত হ'ব তাৰমানে গণতান্ত্ৰিক চৰকাৰ হ'ব নে ৰাজতান্ত্ৰিক চৰকাৰ হ'ব ৰজাই শাসন কৰিব দেশ ইংলেণ্ডতো আমাৰ দেশ ৰজাই শাসন কৰে ন গতিকে ৰজাই শাসন কৰিব এইবোৰ প্ৰশ্নৰ উদ্ভৱ হ'ল আৰু এনেকৈয়ে লাহে লাহে কি হ'ল ৰাজনীতি বিজ্ঞানৰ সৃষ্টি হ'ল বুজিলা এতিয়া ৰাজনীতি বিজ্ঞান ক'ৰ পৰা সৃষ্টি হ'ল তোমালোকক মই মূল সূত্ৰটো কৈছোঁ যে ৰাজনৈতিক তত্ত্ব মানে কি ই ক'ৰ পৰা আহিছে উদ্ভৱ কেনেকৈ হ'ল এই গোটেই কথাখিনি মই তোমালোকক বুজাই দিলোঁ তোমালোকে চাগে ভালকৈ বুজি পাইছা যে এই ৰাজনীতিৰ শিপাডাল ক'ৰ পৰা আহিল যে ৰাজনীতি বিজ্ঞান কেনেকৈ সৃষ্টি হ'ল আমাক ভাষাৰ সহায়ত আমি সংগঠিত হ'লোঁ যুক্তিৰ সহায়ত আমি সংগঠিত হ'লোঁ নীতি নিয়মৰ সৃষ্টি হ'ল নীতি নিয়মখিনি কোনে পৰিচালনা কৰিব কেনেকৈ পৰিচালনা কৰিব কিছুমান সংগঠনৰ প্ৰয়োজন হ'ল সংগঠন প্ৰয়োজন হোৱাৰ লগে লগে এখন চৰকাৰ গঠন হ'ল চৰকাৰখন গঠন হোৱাৰ লগে লগে কেনেকৈ চৰকাৰখন পৰিচালনা কৰিব যিখিনি এনেও তোমালোকে জানা এক নম্বৰ অৰ্থ ৰাষ্ট্ৰৰ নীতি নিয়ম আইন কানুনসমূহ য'ত লিপিবদ্ধ আকাৰত থাকে সেয়ে হ'ল ৰাজনীতি বিজ্ঞান ৰাজনীতি মানে ৰজাৰ নীতি যে দেশ শাসন কৰিবলৈ যিখিনি নীতি নিয়ম লাগে গণতন্ত্ৰক পৰিচালনা কৰিবৰ কাৰণে ৰাজ্যক পৰিচালনা কৰিবলৈ যিখিনি নীতি নিয়ম লাগে সেইখিনি ৰাজনীতি বিজ্ঞান গতিকে সেই ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্ব ক'ৰ পৰা আহিছে এই কথাখিনি মই তোমালোকক বুজাই দিছোঁ নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা ৰাজনীতি তত্ত্ব কি এই কথাটো তোমালোকে এতিয়া ক'ৰ পৰা আহিছে সেই কথা বুজি পালা নিশ্চয় এতিয়া চোৱা ৰাজনীতি বিজ্ঞান কি বা ইয়াৰ পৰিসৰ সম্পৰ্কত আলোচনা কৰি আমি এটা কথাত উপনীত পৰিসৰটো তোমালোকক নেক্সট দিনা মই আৰু অলপ বহলকৈ ক'ব লাগিব ৰাজনীতি বিজ্ঞানৰ পৰিসৰ তথাপিতো এই কথাখিনি আলোচনা কৰি এটা কথাত উপনীত হৈছোঁ কি যে ৰাজনীতি বিজ্ঞান সঁচাই কি হৈছে এক বৃহৎ মানে এক বৃহৎ শাস্ত্ৰ বা বৃহৎ গ্ৰন্থ য'ত আমি ৰাজনীতি বিজ্ঞানৰ বিষয়ে ৰাজনীতিৰ বিষয়ে এখন দেশ গঠনৰ বিষয়ে সকলোবিলাক কথা পুংখানুপুংখভাৱে অধ্যয়ন কৰিব পাৰোঁ এতিয়া যেতিয়া এটা কথা সৃষ্টি হ'ল যে গণতান্ত্ৰিক হ'ব নে ৰাজতান্ত্ৰিক হ'ব ৰজাই শাসন কৰিব নে গণতন্ত্ৰই শাসন কৰিব ৰজাৰ ছিষ্টেমবোৰ সাধাৰণতে হেৰিডিটি ছিষ্টেম মানে তেওঁলোকৰ পূৰ্বপুৰুষৰ মতে আহে কোনোবা এজন দেউতাক ৰজা আছিলে তাৰপিছত পুতেক ৰজা হ'ব পুতেকৰ পাছত পুতেক ৰজা হ'ব এনেদৰে ছিষ্টেমটো পূৰ্বপুৰুষ হিচাপত আহে কিন্তু আমাৰ দেশৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাৰ শাসন ব্যৱস্থা সেইটো কোনো পূৰ্বপুৰুষানুক্ৰমে নাহে বংশানুক্ৰমে নাহে আমাৰ ইয়াত কি হয় গণতান্ত্ৰিক চৰকাৰ গণ মানে প্ৰজা তন্ত্ৰ মিন্স শাসন হয়নে প্ৰজাৰ দ্বাৰা য'ত শাসন কৰা হয় সেয়ে হ'ল গণতান্ত্ৰিক আমাৰ ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক দেশ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈছে এতিয়া কিমান দূৰ সম্ভৱ নাজানো কিন্তু ধৰ্মনিৰপেক্ষ শব্দটো ইয়াৰ সংবিধানৰ পৰা উঠাই লোৱা কথা আছে বুলি কৈছে এইটো নাজানো কিমানখিনি কি হয় কি সেইখিনি ৰাষ্ট্ৰৰ পৰিচালনা কৰাৰ বা চৰকাৰ পৰিচালনা কৰাৰ নেতাৰ ওপৰত মানে শাসকসকলৰ ওপৰত কথা সেইখিনি আমি নাজানো কিন্তু তথাপিতো মই তোমালোকক এটা কথা ক'বলৈ যাওঁ যে ৰাজনীতি বিজ্ঞান মানে কি সেই কথা তোমালোকক ক'লোঁ এতিয়া গণতান্ত্ৰিক চৰকাৰ আমাৰ ইয়াত প্ৰতিষ্ঠা হ'ল আমাৰ ইয়াত ৰাজতান্ত্ৰিক নহয় গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হ'ল গণ মানে প্ৰজা তন্ত্ৰ মানে শাসন য'ত প্ৰজাই নিজৰ বিবেক ভোটৰ দ্বাৰা এজন নেতা বাছি পঠিয়াই দেশ শাসন কৰিবৰ কাৰণে নেতাসকলক বাছি পঠিয়াই এটা সমষ্টিৰ পৰা এজন গতিকে দেশ শাসন কৰিবৰ কাৰণে তেওঁলোকৰ বিবেক ভোটৰ দ্বাৰা বাছি পঠিয়াই নেতাসকলক সেয়াই হ'ল গণতন্ত্ৰ আমাৰ ইয়াত পৰোক্ষ ভোটৰ দ্বাৰা কি হয় নিৰ্বাচন পতা হয় সেইখিনি কথাও তোমালোকক মই পাছত বুজাম এতিয়া তোমালোকক মই গোটেই কথাখিনি যেতিয়া ক'লোঁ গোটেই কথাখিনিৰ পৰা তোমালোকে বুজি পালা ৰাজনৈতিক তত্ত্ব মানে কি সাধাৰণতে তোমালোকক যদি মই কওঁ ইয়াৰ পাছত যে হোৱাট ইজ পলিটিক্স ৰাজনীতি মানে কি সাধাৰণতে এক অৰ্থত ৰাজনীতি মানে ক'বলৈ গ'লে এখন ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা নোট কৰিবা যদি সম্ভৱ হয় নোট কৰিবা সাধাৰণতে এখন এক অৰ্থত ৰাজনীতি মানে ক'বলৈ গ'লে এখন ৰাষ্ট্ৰ পৰিচালনাৰ নীতি চৰকাৰী কাৰ্যকলাপ নাগৰিকৰ কৰ্তব্য অধিকাৰ ৰীতি নীতি পৰম্পৰা এই সকলোবোৰৰ বিষয়ে য'ত বিশদভাৱে লিপিবদ্ধ
ৰূপত থাকে বা আলোচনা কৰা হয় সেয়াই হ'ল এক অৰ্থত ৰাজনীতি বিজ্ঞান। হোৱাট ইজ পলিটিকেল চায়েন্স অৰ হোৱাট ইজ পলিটিক্স? এইটো ক'বলৈ গ'লে তোমালোকে ক'ব লাগিব মই ৰাজনৈতিক তত্ত্ব ক'লোঁ, এতিয়া কি হ'ল হোৱাট ইজ পলিটিক্স? সাধাৰণতে এখন ৰাষ্ট্ৰত ৰাজনীতি মানে ক'বলৈ গ'লে 2 নম্বৰ তোমালোকৰ যদি 2 নম্বৰ কুৱেশ্যন আহে লিখিবলৈ তেতিয়া তোমালোকে ক'ব লাগিব যে সাধাৰণতে এক অৰ্থৰ ৰাজনীতি মানে ক'বলৈ গ'লে এখন ৰাষ্ট্ৰ পৰিচালনাৰ নীতি, চৰকাৰৰ কাৰ্য পৰিচালনাৰ নীতি বা চৰকাৰৰ কাৰ্যকলাপ, নাগৰিকৰ কৰ্তব্য, অধিকাৰ, ৰীতি নীতি, পৰম্পৰা এই সকলোবোৰৰ বিষয়ে য'ত বিশদভাৱে আলোচনা কৰা হয় সেয়াই হ'ল এক অৰ্থত ৰাজনীতি বিজ্ঞান। আৰু ৰাজনীতি বিজ্ঞান বুলি ক'বলৈ গ'লে আমাৰ মনত কিছুমান ভাৱৰ উদয় হয়, কিছুমান প্ৰশ্নৰ উদয় হয়। তাৰ ভিতৰত পইণ্ট নম্বৰ 1 ৰাজনীতি মানে হ'ল নিৰ্বাচনী কাৰ্যকলাপ। আমি যদি কওঁ ৰাজনীতি বিজ্ঞান মানেনো কি, আমাৰ মনত কিছুমান ভাৱৰ উদয় হয় যে এইখিনি নেকি ৰাজনীতি বিজ্ঞান। যে পইণ্ট নম্বৰ 1 ৰাজনীতি বিজ্ঞান মানে বা ৰাজনীতি মানে নিৰ্বাচন কেন্দ্ৰিক কাৰ্যকলাপ। ৰাজনীতি পইণ্ট নম্বৰ 2 ৰাজনীতি মানে ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰা কিছুমান কাৰ্যকলাপ নেকি, আমাৰ মনত উদয় হোৱা ভাৱ এইবিলাক। ৰাজনীতি মানে চক্ৰান্তমূলক কাৰ্যকলাপ। মই অকণমান আগত তোমালোকক কৈ গৈছিলোঁ যে সাধাৰণ মানুহৰ দৃষ্টিত ৰাজনীতি কৰাপশ্যন বুলি ভাবে, কিন্তু মানে দুৰ্নীতি বুলি ভাবে। অৱশ্যে সেই সঁচা অৰ্থত সঁচা ৰাজনীতিবিদ এজনে কেতিয়াও সেই ৰাজনীতি বিজ্ঞান ৰাজনীতিৰ কথাটো কেতিয়াও সেইটো ভাৱত ঠেক অৰ্থত নলয়। আমি ৰাজনীতি বিজ্ঞান এখন কিতাপ হিচাপে পঢ়িম নহয় জানো? ৰাজনীতি দেশত হৈ থকা কোনোবাই কৰা দুৰ্নীতি কৰাপশ্যনৰ কথা আমি নাভাবি আমি ৰাজনীতি বিজ্ঞান আমাৰ এটা বিষয় হিচাপে পঢ়োঁ, আমি এটা বিষয়বস্তু হিচাপে লওঁ, তেতিয়া আমি ৰাজনীতি বিজ্ঞান বস্তুটো ইণ্টাৰেষ্টিং, আমাৰ বাবে ইণ্টাৰেষ্টিং হ'ব। গতিকে ৰাজনীতি মানে চক্ৰান্তমূলক কাৰ্যকলাপ, এই কথাবিলাক আমাৰ মনত উদয় হোৱা ভাৱ এই 3টা কি ক'লোঁ মই? ৰাজনীতি মানে নিৰ্বাচন কেন্দ্ৰিক কাৰ্যকলাপ, পইণ্ট নম্বৰ 2 ৰাজনীতি মানে ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰা কাৰ্যকলাপ, পইণ্ট নম্বৰ 3 ৰাজনীতি মানে চক্ৰান্তমূলক কাৰ্যকলাপ। ৰাজনীতি সম্পৰ্কে থকা এনে ধাৰণাৰ পৰিপ্ৰেক্ষিতত সকলো মানুহৰে এটা ধাৰণা হয় যে ৰাজনীতি মানে নিৰ্বাচনৰ সময়ত এজনে আনজনক পৰাস্ত কৰিবলৈ কৰা চক্ৰান্ত, প্ৰলোভিত ৰাজনীতি, যাক কয় প্ৰলোভিত ৰাজনীতি। মই এটা তোমালোকক এটা উদাহৰণ দিব পাৰোঁ, কিন্তু উদাহৰণটো কি বুলি ক'বলৈও তোমালোকক বেয়া পাইছোঁ। এতিয়া চবেই জানা প্ৰলোভিত নিৰ্বাচনৰ আগত কেনেদৰে আমাক, মই এটা দলৰ কথা কোৱা নাই আকৌ দেই, মই কোনো দলৰ নহয়, ৰাজনীতিৰ কথাটো বুজাবলৈ লৈহে কৈছোঁ যে এটা দলে আনটো দলক পৰাস্ত কৰিব মানে পৰাভূত কৰিব বুলি জনসাধাৰণক কি কৰে? প্ৰলোভিত কৰে। তোমালোকে দেখিলাই নিৰ্বাচনৰ আগত মহিলাসকলক কি কৈ প্ৰলোভিত কৰা হ'ল আৰু কেনেকৈ কেনিবা হয়তো নিজৰ বিবেকবোধ নভবাকৈ কিবা এটা প্ৰলোভিত হোৱা কিবা এটা পাম বুলি আশা কৰি মহিলাসকলে কি কৰিলে? ভোট প্ৰদান কৰিলে। কোনো এটা বিশেষ দলৰ বিষয়ে মই ক'বলৈ যোৱা নাই, শাসক দলেই হওক বা যিয়ে নহওক, যোন দলেই হওক, মই কোনো দলৰ নহয়, মোৰ নিজৰ বিবেকবোধ প্ৰদান কৰিছোঁ মই। গতিকে এখন গণতান্ত্ৰিক দেশত মানে জনসাধাৰণৰ ওপৰত যেতিয়া এটা অধিকাৰ দিয়া হয়, আমাৰ বিবেকবোধটো অধিকাৰ দিয়া হয়, আমি সেই ভোটটো বিবেকবোধে প্ৰদান কৰিব লাগে। গতিকে এই ৰাজনীতি বিজ্ঞান মানে সেইকাৰণে কিছুমান সাধাৰণ মানুহে ভাবি লয় নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে হয়তো কৰা চক্ৰান্ত, সাধাৰণ অৰ্থ ৰাজনীতি বিজ্ঞান। নিৰ্বাচনৰ সময়ত এজনে আনজনক পৰাস্ত কৰিবলৈ কৰা চক্ৰান্ত, মোৰ ভাষাত প্ৰলোভিত মোৰ ভাষাত কিবা এটা দিম বুলি কৈ সেই নিৰ্বাচন বৈতৰণি পাৰ হ'বলৈ কৰা চেষ্টা। এই যে মই তোমালোকক ক'লোঁ যে এইখিনি চক্ৰান্তমূলক ৰাজনীতি বুলি কিছুমানে ভাবে, প্ৰলোভিত ৰাজনীতি বুলি কিছুমানে ভাবে, কিন্তু এই প্ৰকৃততে জানো ৰাজনীতি বিজ্ঞান এনেকুৱা? প্ৰকৃততে ৰাজনীতি বিজ্ঞান আমাৰ দৃষ্টিত কি এখন আমি গ্ৰন্থ বা আমি কিতাপ বা আমাৰ বিষয়বস্তু হিচাপে আমি অধ্যয়ন কৰা উচিত। যেতিয়া তোমালোকে ভোট প্ৰদান কৰিবা, তাৰপাছত যেতিয়া তোমালোক যেতিয়া প্ৰাপ্তবয়স্কৰ দিশে আগবাঢ়িবা, নিশ্চয় তোমালোকে ৰাজনীতিৰ বাকীখিনি দিশো বুজি পাবা। কিন্তু এতিয়া মই এজন ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে তোমালোকক সেইটোৱে ক'ম যে ৰাজনীতি বিজ্ঞান প্ৰকৃততে তেনেকুৱা নহয়। ৰাজনীতি বিজ্ঞানৰ বিষয়ে এনেদৰে ভবা এয়া কিছুমান বিৰূপ মনোভাৱে। যদি বাতৰি কাগজ, ইলেক্ট্ৰনিক মাধ্যমসমূহে বা অন্য মাধ্যমসমূহে যদি এইবিলাক কথা প্ৰচাৰ কৰে, তেতিয়া সাধাৰণ মানুহখিনিয়ে ৰাজনীতি বিজ্ঞানৰ বিৰূপ মনোভাৱ লয় ৰাজনীতি বিজ্ঞান সম্পৰ্কত। কিন্তু সেই মাধ্যমসমূহে, আমাৰ বিভিন্ন মাধ্যমসমূহে যদি
কি হয় ক'বলৈ গ'লে এই বিভিন্ন মাধ্যমসমূহে যদি ৰাজনীতি বিজ্ঞানৰ কিছুমান ইতিবাচক দিশ যে আছে সেই ইতিবাচক দিশসমূহ যদি দেখুৱাই দিয়ে তেতিয়া নিশ্চয় ৰাজনীতি বিজ্ঞান সম্পৰ্কত মানুহৰ আগ্ৰহ বাঢ়িব ৰাজনীতি বিজ্ঞান সম্পৰ্কত থকা মানুহৰ মনৰ পৰা সেই বিৰূপ মনোভাৱখিনি আঁতৰি যাব সো আজিলৈ মই তোমালোকক ক্লাছ ইমানতে সামৰিছোঁ নেক্সট পাছত মই তোমালোকক ৰাজনীতি বিজ্ঞান সম্পৰ্কত 1948 চনত 1948 ইউনেস্কোৰ সন্মিলনেনো কি কৈছিলে বা ৰাজনীতি বিজ্ঞান ইয়াৰ পাছত ৰাজনীতি বিজ্ঞান আৰু ছচিয়লজিৰ মাজত পাৰ্থক্য ৰাজনীতি বিজ্ঞান আৰু হিষ্ট্ৰীৰ মাজত ছচিয়লজিৰ মাজত পাৰ্থক্য আৰু মানে সামঞ্জস্য হিষ্ট্ৰীৰ লগত পাৰ্থক্য সামঞ্জস্য ইকনমিক্সৰ লগত ৰাজনীতি বিজ্ঞানৰ পাৰ্থক্য আৰু সামঞ্জস্য বা মিল কি এইখিনি মই তোমালোকৰ পাছত আলোচনা কৰিম সো আজিলৈ মই মোৰ ক্লাছটো তোমালোকক ইমানতে সামৰিলোঁ তোমালোকক মই কৈছিলোঁ যে মই তোমালোকক প্ৰত্যেক ক্লাছতে এটা তোমালোকক মই কনচেন্ট্ৰেশ্যনৰ কাৰণে তোমালোকক মই এটা কি কৰিম টিপছ দিম বুলি কৈছিলোঁ হয়নে গতিকে সেই টিপছটোনো কি তোমালোকে আজি নিশ্চয় ভাবি আছা মেমে আমাক কি টিপছ দিব এইটো খুব বেছি বিশেষ একো টিপছ নহয় কিন্তু তোমালোকে যদি চেষ্টা কৰা বুজিবলৈ মানে টিপছটোনো মই কি দিছোঁ যদি বুজিবলৈ চেষ্টা কৰা তেতিয়া তোমালোকে নিশ্চয় মানে অকণমান ভাবিবা যে কথাটো কিন্তু মোৰ গুৰুত্ব আছে সাধাৰণতে কিছুমান টিপছ এইখিনি তোমালোকে মই এটা টিপছ তোমালোকক দি যাম তোমালোকে নিশ্চয় সেই টিপছবিলাক আহৰণ কৰিবা মই এতিয়া তোমালোকে কি কৰিবা আমাৰ এতিয়া অৱশ্যে এটা কথা অসুবিধা যিখিনি জিলাক আমাৰ ধৰি লোৱা কণ্টেইনমেণ্ট কৰিছে যিখিনি জিলাত সান্ধ্য জাৰি কৰিছে সেইখিনি জিলাত অলপ অসুবিধা ৰাতিপুৱা তোমালোক অকণমান খোজকাঢ়িব গ'লা নিজক অকণ ফ্ৰেছ কৰিলা সেইটো অকণমান ঠাণ্ডা বতাহ ল'লা সেয়া হয়তো অকণমান গাঁও অঞ্চলত সম্ভৱ অৱশ্যে গাঁও অঞ্চলতো ক'ভিড-19ৰ পৰিৱেশ এতিয়া মানে পৰিছে প্ৰভাৱ ক'ভিড-19 যি আমাৰ দেশখন যেনেদৰে মহামাৰী কবলত পৰিছে তাৰ পৰা আমি বহুত বাছি থাকিব লগা হৈছে মানে বহুত আমি প্ৰটেকশ্যন ল'ব লগা হৈছে চৰকাৰী যিখিনি SOP সেইখিনি তোমালোকে মানি চলিবা তোমালোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিবা প্ৰত্যেক সময়তে হাত ধুবা চাফ চিকুণকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিবা ঘৰ দুৱাৰ সদায় চাফ চিকুণ কৰি ৰাখিবা ঘৰত এটা আধ্যাত্মিক পৰিৱেশ ৰাখিবা ধূপ ধূনা লগাই এটা আধ্যাত্মিক পৰিৱেশ ৰাখিবা তোমালোকৰ মনবোৰ যাতে সকলো সময়তে সজীৱ হৈ থাকে তাৰোপৰি আৰু এটা কথা মই জানো তোমালোক ছাত্ৰ ছাত্ৰীসকলে চাগে খুব বেছিকৈ এইবিলাক বাৰীৰ বন শাক বা কিবা কিবি এইবিলাক নোখোৱা নিশ্চয় কিন্তু তোমালোকে কি কৰিবা পুৱা শুই উঠি তোমালোকৰ যদি তোমালোকৰ ঘৰত আছে তেতিয়া তোমালোকে কি কৰিবা অকণমান মৌ কুহুমীয়া পানীৰ লগত মিলাই মৌ অকণমান বা যদি কাৰোবাৰ গৰুৰ ঘি সম্ভৱ ঘি আছে অকণমান কুহুমীয়া পানীত তোমালোকে মিক্স কৰি খাই ল'লা কুহুমীয়া পানী গিলাচ খাই ল'লা খাই তোমালোকে দেৰিকৈ চাহ খাবা চাহ খোৱাৰ যাৰ অভ্যাস আছে ল'ৰা ছোৱালী খাই তোমালোকে 2 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰা পুৱা আৰু কি কৰিবা তোমালোকে সন্ধ্যা বা ভাত খোৱাৰ আগত খালেও হ'ল তোমালোকৰ ঘৰত যে মাহঁতে নিশ্চয় চিনি পায় তোমালোকৰ মাহঁতে সৰু মানিমুনি আছে সৰু মানিমুনি নহ'লেতো কেতিয়াবা বৰ মানিমুনিয়ে চলি যায় সৰু মানিমুনি অকণমান থেতেলিয়াই তোমালোক ছাত্ৰ ছাত্ৰী এতিয়া অকণমান ডাঙৰ হৈছে তোমালোক নিজেও পাৰা অকণমান সৰু মানিমুনি থেতেলিয়াই তাৰ অকণমান ৰস উলিয়াই তোমালোকে অকণমান মৌ জোলৰ লগত ডেইলি এচামুচ বা 2 চামুচকৈ হ'লেও খাইছোৱা তাৰপাছত ক'বা আমাক মেমে কি মানে টিপছ দিছে যে আমাৰ মনটো ইমান সজীৱ হৈ গৈছে ইয়াৰ পাছত লাহে লাহে মই তোমালোকক প্ৰত্যেক ক্লাছতে এটা টিপছ দিম তোমালোকে মোৰ টিপছখিনি জানিবলৈ চেষ্টা কৰিবা তোমালোক মোৰ সন্তানৰ দৰে তোমালোকে যিমানেই পঢ়া শুনা বিদ্যাত আগুৱাই যাবা সিমানেই মনটো ভাল লাগিব গতিকে কনচেন্ট্ৰেশ্যন বহুত ডাঙৰ বস্তু ৰাতিপুৱা 2 ঘণ্টা পঢ়া সন্ধ্যা তোমালোকে 4 ঘণ্টা অধ্যয়ন কৰা এতিয়াৰ পৰা তোমালোকে গোটেই বস্তুখিনি আয়ত্ব কৰিবলৈ চেষ্টা কৰা দেশৰ পৰিস্থিতি দেখিছাই এইবাৰ মূল্যায়নৰ ভিত্তিত হ'লেও মূল্যায়নৰ ভিত্তিতে দিবলগীয়া হ'ল ল'ৰা ছোৱালীখিনিক পাছ উত্তীৰ্ণ কৰে তাৰো বহুত বাক বিতণ্ডাৰ মাজত চলি গ'ল পৰীক্ষা অনুষ্ঠিত ফেব্ৰুৱাৰী মাহ নহ'ল যাই কি নহওক এতিয়া আৰু সেইটো চেপ্টাৰ সামৰণি হ'ল এতিয়া কিবা এটা সমাধা হ'ল কিন্তু ইয়াৰ পাছৰ বছৰ যাতে তোমালোকৰ পৰীক্ষা নাপাতিব সেইটো ভুলতো নাভাবিবা পৰিস্থিতি যিকোনো ক্ষেত্ৰতে পৰিস্থিতি যিকোনো সময়তে যেতিয়া পৰিস্থিতি পাতল হ'ব তোমালোকৰ হয়তো ইয়াৰ পাছৰ যিখিনি আমাৰ মানে শিক্ষাৰ ক্ষেত্ৰত যিখিনি পাছত SOP হয়তো চৰকাৰে গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে বা কৰিব পাৰে সেইখিনি পাৰে চিয়ৰ নহয় যিকোনো সময়তে হয়তো বছৰ যিকোনো মাহত পৰীক্ষা পাতিব পাৰে আগৰ মতে নহয় হয়তো CBSE লগত মিলাই পাতিব পাৰে বা যিকোনো মাহতে পৰীক্ষা পাতিব পাৰে সেই পৰীক্ষা যিকোনো মাহত পাতিলে যাতে তোমালোকে এপিয়াৰ হ'ব পাৰা ভালদৰে শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব পাৰা তাৰ বাবে তোমালোকে এতিয়াৰ পৰা পুৱা 3 ঘণ্টা বা 2 ঘণ্টা এতিয়া তোমালোক ঘৰতে আছা এতিয়া তোমালোকৰ ঘৰতে বাহিৰ বেলেগ হেৰি নাই অকণমান দেৰি টিভি চালা অকণমান কিবা এটা কৰিলা এতিয়াতো এইটো সময়ত তোমালোক মোবাইল নাচাবা বুলি ক'লেও মানি নোলোৱা যিহেতু মোৰ সন্তানেও চায়
অকণমান হ'লেও চাবা, কিন্তু মোবাইলৰ ভাল আৰু বেয়া দিশ দুয়োটা আছে, গতিকে নিশ্চয় তোমালোকে ভাল দিশটো আয়ত্ব কৰিবা আশা ৰাখিছোঁ মই। আৰু তোমালোকে ৰাতিপুৱা 3 ঘণ্টা আৰু সন্ধ্যা 4 ঘণ্টা ভাত খোৱাৰ সময়লৈকে তোমালোকে পঢ়া অধ্যয়ন কৰা, থ্ৰলি তোমালোকে এতিয়াৰ পৰা বুজিবলৈ চেষ্টা কৰা, আৰু নিশ্চয় তোমালোকে যিকোনো সময়তে পৰীক্ষা পাতিলে তোমালোকে নিজকে পৰীক্ষাৰ বাবে সাজু কৰি তুলিব পাৰিবা। এতিয়া আজি মই যিখিনি ক্লাছ মই ক্লাছ কৰিলোঁ, ইয়াৰ পাছত তোমালোকক মই সেইখিনি কি ক'ম, কাইলৈ তোমালোকে মোৰ পাছত ডেছক্ৰিপশ্যন বক্স চাবা, ডেছক্ৰিপশ্যন বক্সত মই PDF আকাৰে তোমালোকক এই নোটছখিনি দিবলৈ চেষ্টা কৰিম, ডেছক্ৰিপশ্যন বক্সতে পাবা। তাৰোপৰি পৰৱৰ্তী সময়ত মই ভাবিছোঁ যে টেলিগ্ৰাম চেনেল এটা খুলিম, মোৰ জ্ঞান বিক্স চেনেলটোৰ নামত এটা টেলিগ্ৰাম চেনেল খুলিম। গতিকে সেই টেলিগ্ৰাম চেনেলটো তোমালোকে তাতো নোটছখিনি মই দিয়াৰ চেষ্টা কৰিম, তোমালোকে নিশ্চয় তেনেদৰে উপলব্ধ হ'ব মোৰ নোটছখিনি। তথাপিও মই আশা ৰাখিছোঁ তোমালোকে যদি মোৰ ক্লাছৰ কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, নিশ্চয় মই তোমালোক সকলো ল'ৰা ছোৱালী যি ডিষ্ট্ৰিক্টৰে হওক সকলো ল'ৰা ছোৱালী মোৰ ছাত্ৰ ছাত্ৰী, ইউটিউব চেনেল এটা আমাৰ পৰিয়াল, গতিকে মই তোমালোকক দিবলৈ চেষ্টা কৰিম। মাত্ৰ মোৰ এটাই অনুৰোধ, তোমালোকে মোৰ চেনেলটো যদি ভাল পাইছা পাৰিলে ছাবস্ক্ৰাইব কৰিবা, কিয়নো ছাবস্ক্ৰাইবটো কৰি থবা, কিয়নো ইয়াৰ পাছত নটিফিকেশ্যনখিনি তোমালোকে ক্লাছৰ নটিফিকেশ্যন নিজে পাই থাকিবা। গতিকে বহুত মৰম, আৰু এই পৰিস্থিতিৰ সময়ত তোমালোক সকলোৱে সুৰক্ষিত থাকা, ঘৰত থাকা, হেল্ডি থাকা, ষ্টে হেল্ডি, ষ্টে ছেফ হ'ম। গতিকে তোমালোকক মই যিমানেই কৈ মোৰ ক্লাছটো আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।